তিনিচুকীয়া জিলাৰ মাগুৰী মটামুখ বিলৰ কাষৰে নিচেই লাগি থকা এখন ঠাই, খুব ধুনীয়া ঠাই, য'ত পিকনিক প্লেচ হয়। এফালে দেখিছে আপোনালোকে চাৰিওফালে মানুহে পিকনিক খাবলৈ আহিছে, আৰু তাৰ মাজতে আমি আছোঁহি এতিয়া কলিয়াপানী সেইখন ঠাই, আৰু যিখন ঠাইত এই ডিব্ৰুচৈখোৱা যিখন মানে আমাৰ লাগি আছে, নিচেই কাষত ডিব্ৰুচৈখোৱা আমাৰ ৰিজৰ্ট হয়, তাৰ কাষত লাগি আছে। আৰু ডিব্ৰুচৈখোৱা সেই ৰিজৰ্টৰ কাষত মই আছোঁহি, আৰু এই ঠাইখিনি খুব বিশেষ ঠাই, পিকনিক খাবলৈ আহে। আৰু এই ঠাইখিনি এতিয়া বেছি বিশেষ হৈ পৰিছে, কাৰণ এই ঠাইখিনি এইকাৰণে এতিয়া বেছি বিশেষ হৈ পৰিছে, কাৰণ ইয়াত আমাৰ লগত বহুকেইজন আপোনালোকৰ চিনাকি মুখ আছে, আৰু চিনাকি মুখকেইখন মই আপোনালোকৰ আগত দেখুৱাম। কিন্তু এই ঠাইখিনি এবাৰ চাওকচোন আপোনালোকে। তো এনেদৰে সকলোৱে এতিয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই, নৱবৰ্ষৰ ফূৰ্তি মানিবলৈ বা পিকনিক খাবলৈ, ভাত এসাঁজ খাবলৈ, বছৰটো ভালদৰে যাবলৈ এই ঠাইখিনি উপস্থিত হৈছেহি। এজন আছে আমাৰ লগত, অসীম দা আছে, একদম ভাল আছে। অসীম দা, কি খবৰ? ভালে আছে ন? তোমাৰ পেজৰ সকলো বন্ধু বান্ধৱীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি প্ৰথম দেওবাৰ 2025 বৰ্ষৰ, আৰু সকলোৱে পিকনিকত মজগুল হৈ আছে। আমিও আহিছো পিকনিক খাবৰ কাৰণে, আৰু কি ক'ম আৰু যথেষ্ট ভাল লাগিছে। তো থেংক ইউ অসীম দা। অসীম দা আমাৰ লগত আছে। অসীম দাক যিসকলে চিনি পায় লাইক কৰিব, কমেণ্ট কৰিব। অসীম দা মনৰ কথা ক'ব। হয়, কওক। হয়, মই এটা বিহু নাম, যিটো সময়ত মই তিনিচুকীয়া কলেজৰ শ্ৰেষ্ঠ 3 বছৰ বিহু আছিলোঁ, তাৰ মাজতেই মই বহুজনীক মই দেখা দিব লাগে। আমাৰ পৰম্পৰা আছে, মটক মৰাৰ আৰু মৰাণ জনগোষ্ঠীৰ মাজত এটা পৰম্পৰা আছে, গছতলৰ বিহু। তেতিয়া গছতলৰ বিহু বহু জীয়ৰীয়ে মই ডেকা, তেতিয়া মই গৈছিলোঁ, বিহু নাম গাইছিলোঁ হা। বিহু নাম যিটো গছতলৰ বিহুত বিভিন্ন ধৰণৰ বিহু নাম গাব পাৰে, আৰু তেতিয়া যিজনী বৌক অকণমান মই মানে তেতিয়া ভাল পাই আছিলোঁ আৰু দিয়া, তেতিয়া সময়তে এটা বিহু নাম মই গাইছিলোঁ, সেইটো অকণমান গুণগুণাই দিব বিচাৰিছোঁ। গাইছিলোঁ এনেকুৱা ধৰণকে, পথাৰৰ চেচু বন মোৰ তোমাৰনো সৰু জীৱন, তোমাৰনো সৰু জীৱন, আলৈ তালৈ কৰিছা কিয়, যাকে ভালে দেখাও মোৰ তালৈ নোযামে বোলা, তালৈ নোযামে বোলা, ঐ তোমাৰনো কেনেকুৱা মন। তাৰমানে আপুনি গাইছে যে আলু যাকে ভাল দেখা তালৈ যামে বোলা, তাৰ মাজতে আপুনি কেনেধৰণে বুক পলুৱাই? কথাটো ক'লো মই, তাৰমানে কি, মই বিহু যেতিয়া বিহুতললৈ গৈছোঁ, মই যিহেতু তাইৰ লগত অকণমান ভাল পোৱাৰ সম্পৰ্ক এটা আছে আৰু, কিন্তু যেতিয়া কোনোবা এখন স্কৰ্পিঅ' এখন লৈ গৈছে, কিবা গাড়ী এখন লৈ গৈছে, অকণমান চকু এটা দিবই আৰু না। তেতিয়া মই ভাবিছোঁ যে মই ভাল পোৱা ছোৱালীজনী এইফালে খোলাখনতে নাচি আছে, তেতিয়া মই গাই দিছোঁ এতিয়া, মই এই গীতটো গাই দিছোঁ, যদিহে মোক ভাল পাব মন নাই, যাকে ভালে দেখা তাকে যাম বোলা, মোলৈ তেনেকৈ কম। সেই গীতটো মই তেতিয়া গাইছিলোঁ। বৌৱে যিহেতু ইফালে গাই থকা খোলাখনৰ ল'ৰাকেইটাক অকণমান ধুনীয়া এখন গাড়ী চাৰি লগত, মইতো চাইকেল লৈ গৈছিলোঁ না, তেতিয়া গৈছোঁ কাষতে চাইকেল লৈ গৈছোঁ। আৰু মই আটাইতকৈ ডাঙৰ কথা কি বুজিছা নাই, খোলাখনলৈ যেতিয়া যাওঁ নহয়, হেলমেট এটা লৈ যাওঁ বুজিছা নাই। মই চাইকেলখনতে হেলমেটটো উলিয়াই আনি কিনে মই পিন্ধি লওঁ, তাৰমানে তেতিয়া মটৰচাইকেল লোৱা ল'ৰাকেইটাক অকণমান আৰু দিয়ে, হেলমেট পিন্ধি লওঁ, আকৌ খুলি কেনে যেতিয়া চাইকেলখনত থৈ যাওঁ, এই খোলাখনৰ ছোৱালীখিনিয়ে দেখিলে তাৰমানে যে হেলমেট লৈ কেনে অনা ব্যক্তিজনে মটৰচাইকেল অনা চাইকেলতে হেলমেটটো লৈ আনিছে, তো ভাবিলে যে এইজনে প্ৰকৃত মানে মটৰচাইকেল লোৱা গৰাকী নহয় আৰু, গাড়ী চাৰি অনাকেইজনকে লাইন মৰা হওক। আৰু মোৰ মানুহজনীক তেনেকুৱা ভবা কাৰণে মই সেই গীতটো তেতিয়া গাই দিছিলোঁ, পথাৰ চেচুবন তোমাৰ সজন আলৈ তালৈ কৰিছা, যাকে ভালে তাকে তালৈ যাম বোলে, মোৰ তোমাৰ তেনেকুৱা মন, যাকে ভাল পোৱা আৰু তালৈ গুচি যোৱা আৰু মোক আৰু এই চাইকেলখন দেখি কিনে আৰু এইবোৰ কিবা নালাগে আৰু পচন্দ কৰিছা চিলেক্ট দিয়া আৰু মানে প্ৰেম জনমে জনমে কিন্তু স্কৰ্পিঅ নহ'ল, মোৰ চাইকেলখনকে ভাল পালে আৰু মোৰ সংগী হ'ল। ঠিক আছে, থেংক ইউ, হেপী নিউ ইয়াৰ অসীম দা। ঠিক আছে, ভাল লাগিলে অসীম দাৰ লগত কথা পাতি। আৰু আমাৰ লগত আছে এজন বিশেষ, আৰু এই ঠাইখিনি বিশেষ হৈ পৰিছে কাৰণ আমাৰ লগত আছে ৰন্তু দা, ইলা ক্ষেত্ৰৰ ৰন্তু দা আছে, আৰু আপোনালোকে সকলোৱে গানটো নিশ্চয় ভাল পায়। আমি ডাইৰেক্ট ৰন্তু দাৰ পৰা আমি গান শুনিম। এইজন আছে আমাৰ ৰন্তু দা। নমস্কাৰ। প্ৰথমতে কওঁ আপোনাৰ খবৰ কি? খুব ধুনীয়া। চাংলাজো ভাল লাগিছে। প্ৰথমে মই কওক। সকলোলৈ নৱবৰ্ষ, অসমবাসীলৈ নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ। এতিয়া কি ক'ম, এতিয়া পিকনিকটো এতিয়া এটা বিহুৱে হ'লে ভাল লাগিব। বা যি কি নহওক, অলপ দূৰতে ইলা ক্ষত হয় আপুনি
ইলা গানটো অকণমান গাই দিয়ক ইলা মৰম লগাই লগাই ঐ ইলা প্ৰথম মোৰ যি ইলাটো আৰু মই নাজানো কি ইলা কিন্তু মোৰ গানটো ভাল পাওঁ গীত গাইছো মানে সকলোৱে সহযোগ কৰোঁ য়েছ মৰম লগাই লগাই ইলা তুমি মোক কিহতে পালা চেনেহ লগাই লগাই ইলা তুমি মোক কিহতে পালা চকুৰে চালেও মুখেৰে নামাতা মুখেৰে মাতিলো কেতেৰা জেগেৰা তুমি মোৰ জীৱনৰ ৰহিলা কিয়নো কলংক হানিলা জানা তো এই ৰন্টুদাই গাইছে খুব ধুনীয়া এটা গান আৰু ইলাক্ষিত এজন খুব ভাল শিল্পী আমাৰ তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমতে এতিয়া সকলোৱে চিনি পায় আৰু ছোৱালীবিলাকক কৈছোঁ যে ইলা বা তোমালোকৰ নাম যিয়ে নহওক কিয় ল'ৰাৰ জীৱনত কলংক নাসানিবা যদি খানে তেতিয়াহ'লে ৰেলত উঠি বৰ দূৰলৈ গুচি যাম তোমাকে নেপালে ৰেলত উঠি মই দূৰলৈ গুচি যাম তুমি কানিয়া ৰেলত উঠি মই দূৰলৈ গুচি যাম বিনি হাতী কণী থমেইলা ৰেলত উঠি মই দূৰলৈ গুচি যাম বাটে বাটে কান্দি যাম তুমি দিয়া ৰুমালেৰে ইলা চকু পানী মুচি যাম থেংক ইউ এটা ডাঙৰ প্ৰশ্ন ৰন্টুদাই গানটো গাইছে যদিও এইটো বিহু গান ইয়াত কিন্তু বহুত কি বুলি ক'ম আবেগ গভীৰতা বুলি কয় আবেগ সোমাই যিটো আবেগৰ যিটো গভীৰতা সেই বস্তুটো সোমাই আছে এতিয়া আপুনি কৈছে যে তোমাক কেনেকৈ ৰেলত উঠি মই বহুত দূৰলৈ গুচি যাম তাৰমানে কি হয় আমাৰ ল'ৰাৰ প্ৰেমবিলাক খুব সঁচা হয় নেকি বাৰু সঁচা আমাৰ একচুৱেলি ছোৱালীহে থাকে ল'ৰাই নথকে কাৰণ ল'ৰাই আকৌ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওক একচেপ্ট কৰক হাই মেছেজ ল'ৰাখিনিকতো ছোৱালীক কেতিয়াও বিশ্বাস নকৰে জীৱনত সঁচা নাই ভাইটি মাজতে কৈ দিছোঁ এই যে মই বিহু খোলাখনত আছিলোঁ যিহেতু আগতে মই তাক প্ৰপ'জ কৰি ৰাখিছোঁ তেওঁক ভাল পাওঁ নে ভাল পাওঁ বুলি কোৱা তাৰ বিহু খোলাত যেতিয়া পাই গৈছে না তেতিয়া অকণমান ধুনীয়া ধুনীয়া ল'ৰাখিনি পাইছোঁ আৰু অকণমান দামী গাড়ীখন পাইছোঁ মই চাইকেল মাৰি কিনে চাইকেলতে হেলমেট লোৱা ল'ৰাটো ক'ত পচন্দ কৰিব তেতিয়াহে মই সেই গান গাইছিলোঁ হা 18 চুবন তোমাৰ সৰু জীৱন ঐ আলৈ তালৈ কৰিছা ঐ যাকে ভালে দেখা মনৰ তালৈ নোজামে বোলা ঐ তোমাৰ কেনেকুৱা মন তো যি কি নহওক মই আপোনাৰ এটা কথা কওঁ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে আমাৰতো ৰন্টুদা আছে লগত খুব ধুনীয়া ফূৰ্তি কৰিছে মইতো সাধাৰণ মানুহ আৰু ৰন্টুদা সকলোৱে চিনি পায় তথাপি কিন্তু আমাৰ নিচিনা এই সৰু সৰু মানুহবিলাকক কিন্তু খুব ধুনীয়া তেওঁলোকে ছাপোৰ্ট দিছে ভাল লাগিছে ৰন্টুদা খুব ধুনীয়া লাগিছে ঠাইখিনি আহি সঁচাকৈ বৰ ধুনীয়া ঠাই কলীয়াপানী ঘাটটো বৌ আমি আহিলোঁ যেতিয়া সকলোৱে মিলি জুলি খালোঁ এসাঁজ তাৰপিছতে বিহু গালোঁ মানে নৱবৰ্ষৰ চব শুভেচ্ছা যাচিছোৱেই আগন্তুক ভোগালী বিহু শুভেচ্ছা সকলোকে যাইছোঁ অসমবাসীলৈ ধন্যবাদ ঠিক আছে ধন্যবাদ বৌক কিছু কথা নল'লে বেয়া পাব বৌ ওচৰলৈ আমি যাম আপুনি কি ক'ব কওক নৱবৰ্ষক লৈ কি ক'ব আপুনি নতুন বছৰ শুভেচ্ছা থাকিল চবৰ কাৰণে মোৰ ফালৰ পৰা আৰু কি ক'ম তেখেতকো আৰু মোৰ ফালৰ পৰা কি ক'ম আৰু যথেষ্ট মৰম আৰু যেনে সকলো সকলোৱে ভালদৰে যাওক এগৰাকী আপোনাৰ বেটী হয় মোৰ সৰু বেটী আপোনালোকৰ আপোনাৰ বেটী আহিছে আৰু মোৰ বেটী দুজনী আহিছে আৰু মোৰ দাদা ৰন্টুকা মোৰ দাদা ককাইদেউ হয় তাৰ ছোৱালী আহিছে ভতিজা আমি তেনেকৈ আহিছোঁ তিনিচুকীয়া জিলাৰ সকলো অসমবাসী ৰাইজে চিনি পায় মাগুৰী মতাপুং বিল আৰু মাগুৰী মতাপুং বিল ক'লে ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আহে আৰু এই ঠাইখিনি পিকনিক প্লেচ হয় আৰু 1 জানুৱাৰী বা নৱবৰ্ষ অহাৰ লগে লগে এই ঠাইখিনিত ৰাইজে মানে ইয়াত সমগ্ৰ ৰাইজে মানে পিকনিক খাবলৈ আহে ঠাইখিনি মজা কৰিবলৈ আহে তো আমি এজন দাদা আছে মোৰ লগত আৰু দাদাজনক কথা নাপাতো খুব মানে কি ক'ব খুব আধৰুৱা হৈ যাব যেন লাগিছে আৰু গতিকে দাদাজনলৈ মই যাবই লাগিব দাদা দুজন এই দুজন হয় দাদা দুজনলৈ মই গৈ আছোঁ
আৰু এই দাদাজন গৈছোঁ জয়ন্ত দা, সকলোৱে চিনি পায়। আমাৰ তিনিচুকীয়া জিলাৰ এজন কি ক'ম, এখন খুব উচ্চ বুলি নকওঁ, কিন্তু এজন ভাল সাংবাদিক, সংবাদকৰ্মী হয়। আৰু দাদাজন আমাৰ লগত আছে, জয়ন্ত দা। তো জয়ন্ত দা কওক, ৰন্টুৰ লগত আছে আৰু আপুনি কলীয়াপানীত এই পিকনিক প্লেচটোত আছে, কেনেকুৱা লাগিছে? সকলোকে লগ পাইছে? নহয়, প্ৰথম কথাটো হ'ল কি, আচলতে ৰন্টুক পাইছোঁ। ৰন্টু আচলতে আমাৰ আঁতৰি কুটুম, আৰু লগত আহিছে আমাৰ কুটুম আৰু এজন আহিছে, বচনটো মই পাহৰিছোঁ, কুটুমণি আহিছে। আজি এই কলীয়াপানীত এনেকৈ অসীম বুলি ক'লে সকলোৱে জানে, অসীম বৰুৱা বুলি ক'লে সকলোৱে জানে, কিন্তু অৰুণ চৰণ, আমাৰ অৰুণ চৰণ, আমাৰ আটা, আমাৰ ৰঘুপতি, ৰমান্দ। কিন্তু এটা কথা ঠিক যে ৰন্টু বুলি ক'লে তিনিচুকীয়া জিলাত, উজনি অসমত সকলোৱে জানে যে ৰন্টু খাটোৱাল, আমাৰ আটাই খুব সুন্দৰভাৱে জনগোষ্ঠীটো কৃষ্টি সংস্কৃতি বৰ্তাই ৰাখিছে, খুব সুন্দৰভাৱে গান গায়। আৰু এই হৈছে নিজস্ব কৃষ্টি সংস্কৃতি, নিজস্ব ভাষা সংস্কৃতি বৰ্তাই ৰাখিছে। আৰু এটা কথা ঠিক যে আমি যিহেতু কুটুম আৰু কুটুমনিৰ সৈতে আমি যেতিয়া এই থলীত আমি লগ পালোঁ, খুব ভাল লাগিছে, আপ্লুত হৈছোঁ। আৰু আমাৰ এই কুটুমৰ, এই আমাৰ অসীম, আমাৰ কুটুমৰ বৰুৱাৰ, তেখেতেও খুব সুন্দৰভাৱে জাতিটো হৈ কাম কৰা, একালৰ ছাত্ৰ সন্থা হৈ কাম কৰা, মৰাণ ছাত্ৰ সন্থা হৈ কাম কৰা। এতিয়া যিহেতু তেখেতে কৰ্মব্যস্ততাত জড়িত, জাতিটো হৈ বিভিন্ন সময়ত কাম কৰা অন্যতম যিগৰাকী ব্যক্তি। পাহি ফুললৈ মোৰ মাজনী কল্পনা হৈ আখানো মোৰ আছিলে, আখানো মোৰ আছিলে, সিপাহী তোৰ মাজত চিঙু চিঙু বুলি মোৰ মাজনী কল্পনা চিঙিব মই নোৱাৰো, চিঙিব নোৱাৰো, সিপাহী তোৰ মাজত। মই এতিয়া যাম অসীম দা ওচৰলৈ। অসীম দা কিবা হেল্থৰ লগত জড়িত? মই স্বাস্থ্য সচেতন এজন ব্যক্তি। কথাটো হ'ল কি, নৱবৰ্ষ বুলি সকলোৱে ফূৰ্তি ফাৰ্তা কৰে, খোৱা বোৱাও বেছি কৰে, কিন্তু কথাটো হ'ল কি, আমি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব। আমি স্বাস্থ্যটোক আটাইতকৈ যতন ল'ব লাগিব, হয়নে? ইউ আৰ দ্য বেষ্ট ডক্টৰ ফৰ ইয়াৰ হেল্থ। তুমি স্বাস্থ্যৰ কাৰণে আটাইতকৈ ডাঙৰ তুমি চিকিৎসক, হয়নে? গতিকে স্বাস্থ্যৰ কাৰণে সকলোৱে অকণমান ধ্যান দিয়ক। আমি দুগৰাকীয়ে সদায় 4:30 বজাত উঠো, 4:30 বজাত উঠি মুখ হাত ধুই 5টা বজাত 1.5 ঘণ্টা আমি খোজ কাঢ়ো। আমাৰ স্বাস্থ্য যথেষ্ট ভাল। আজিৰ দিনত আমাৰ কোনো ধৰণৰ এটা টেবলেট আমি আজিলৈকে গ্ৰহণ কৰা নাই। সকলোৱে 1 ঘণ্টা খোজ কাঢ়ক। হেপী নিউ ইয়েৰ 2025। থেংক ইউ অল অফ ইউ। আৰু সেইকাৰণে চাগে আপোনাৰ স্বাস্থ্য আজিও এই হেন তাগৰা, দেখিছেনে? তাগৰা পাৰিব। দেখিছে এই হেন বাইচেপ, এই 2 হেন বাইচেপ, বৌ কি ধুনীয়া হৈছে চব বৌজনী। হৰি জীৱনে হকিয়াই যাব, জীয়ৰী জীৱনে ৰিঙিয়াই যাব, নাৰীৰে জীৱন্তী বিধিৰে লিখন, এখন ঘৰত জনম লৈ এখনত মৰণ। তো এয়াই আছিল ৰন্টুদাৰ বিয়াৰ নাম। আহি আছে ৰন্টুদাৰ বিয়াৰ নাম। আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিম, আৰু ভিডিঅ'টো শেষ কৰাৰ লগতে মই চুটিকৈ 10 ছেকেণ্ডকৈ সকলোৱে কথা পাতিম। অ'কে। তো ৰন্টুদাই ক'ব লাগে যে নৱবৰ্ষৰ শুভেচ্ছাটো 10 ছেকেণ্ডত ভালকৈ দি দিয়ক। নমস্কাৰ, মই ৰন্টু খাটোৱাল, অসমকে লৈ নতুন বছৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ 2025 সকলোলৈ আন্তৰিক আৰু মৰম শুভেচ্ছাৰে জয় অসম। জয় অসম। এক মাহত আমাৰ মেইন বিহু আহি আছে, মাঘ বিহু আহি আছে, আমাৰ মাঘ বিহু আপুনি থাকিবই। গতিকে এতিয়া ৰন্টুদা বিদায়, লগ পাম। হেপী নিউ ইয়েৰ। এতিয়াও ৰাইজে ঘৰলৈ যোৱা নাই, ইয়াতে পিকনিক খাই আছে। আৰু মোৰ ভাল লাগিলে আহি, মই লগ পাই গ'লোঁ ৰন্টুদাক, আৰু ৰন্টুদাৰ লগত কিছু আমি এনেকৈ গান গালোঁ, ফূৰ্তি কৰিলোঁ। আৰু আমাৰ লগত আহিছে এইজন আহিছে আমাৰ
2-3জন দাদা আহিছিলে আমি লগতে ৰঞ্জুদাকো লগ পাই গ'লোঁ আৰু ৰঞ্জুদা আমি সকলোৱে একেলগে মিলি আজি এই ঠাইখিনিত এনেদৰে ফূৰ্তি কৰিলোঁ চ' এয়া আছিল আজি এইখিনি ভিডিঅ'টো ইমানৰ পৰা আমি সমাপ্ত কৰিলোঁ গতিকে সকলোকে জনালোঁ হেপী নিউ ইয়েৰ সকলো ভালদৰে থাকক স্বাস্থ্যটো যতন লওক স্বাস্থ্যৰ কথা কৈছে ফূৰ্তি কৰা কৈছে ফূৰ্তি কৰক তো ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো তো সকলোকে হেপী নিউ ইয়েৰ 2025